ভুক্তভোগী পরিয়ালক উচিত ন্যায় প্রদান করো আমার দাবি মানিবই লাগিব जन्मेश्वरी बसुमतारीखौ बुथारग्रा दायनिगिरिखौ फासि होनांगौनि दाबिजों सिमेन्ट सापरियाव हानजा सुरनाय हाबाफारि जालाङो। मख'नो गोनां बाथ्रादि थांनाय 22 जानुवारि खालारखालि न'आव थांनो होनना न'खराव फोरमायहरनाय जन्मेश्वरी बसुमतारीनि गोथै सह'खौ गुवाहाटी नोगोरमानि गान्धी बस्तियाव भारा खालामनानै थानाय इन्द्रजित टाइट मुंनि गोसो थोनाय सेंग्रानि खथायाव सोमोनांथाव थासारियाव मोनदोंमोन। जाथाय जानायनि उनाव इन्द्रजित टाइट मुंनि सेंग्राखौ सानमारि पुलिसा हमनानै जिम्मायाव लानायजों लोगोसे नायबिजिरनायखौ जागायदों होनना मिथिना मोन्दों। गुबुन फारसेथिं जन्मेश्वरी बसुमतारीखौ खास्रि बिस्रि बुथारनाय बे जाथायनि गुबै दायनिगिरि इन्द्रजित टाइट मुंनि सेंग्राखौ आयेननि गेजेरजों नायबिजिरनानै फासि होनो दाबि खालामनानै दिनै धेमाजि जिल्ला सिंनि सिमेन्ट सापरियाव गोगोम हानजा सुरनाय हाबाफारि लानायजों लोगोसे पुलिस खुंथाय आरो आसाम सोरखारनिसिम गोसोखांलाय गथायो। धेमाजि जिल्ला दुलाराय बर' आइजो अनसाय आफादनि बानजायनायाव दायनिगिरिखौ साजा होनांगौनि दाबिजों हानजा सुरनाय हाबाफारियाव जनाय जिल्ला बर' थुनलाइ आफाद, धेमाजि जिल्ला एबसु, इउबिपिअ, बारग' एनडिएफबि, बोखावजाय लखिमपुर जिल्ला बारग' बिएलटि अनसाय आफाद, गुबुन हारिनि माहारियारि आफादफोर फारियै डेकापाम दखरा आसु, टिएमपिके आक्सु आरो धेमाजि जिल्ला सनवाल कसारि फरायसा आफादनिफ्राय मैखोमै बाहागो लायो। जितु नेকি गुवाहाटीर निचिना মাজমজিয়া গুৱাহাটীৰ দৰে চহৰত আমাৰ জন্মেশ্বৰী নৃশংসভাৱে হত্যা কৰা হ'ল। তাৰ বাবে আমি ডেকাপাম আঞ্চলিক টিএমপিকে তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু দোষীক ইতিমধ্যে আমি গ্ৰেপ্তাৰ কৰিছোঁ বুলি গম পাইছোঁ। অকল গ্ৰেপ্তাৰতে সীমাবদ্ধ নাৰাখি উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিব লাগে আমি টিএমপিকে তৰফৰ পৰা দাবী কৰিছোঁ। আৰু আমাৰ যোনটো বিজেপি চৰকাৰৰ বেটি বাচাও বেটি পঢ়াও এই প্ৰতিশ্ৰুতি পালন কৰোঁ বুলি আমি টিএমপিকে তৰফৰ পৰা আশাবাদী। 20 তাৰিখে এইটো ঘটনা সংঘটিত হ'ল জমেশ্বৰী বসুমতাৰীৰ লগত। সেই ঘটনাটো আমি তেখেতলৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এইখন চৰকাৰক এটা কথাই ক'ব বিচাৰোঁ, আজি ঘটনা হৈ যোৱা আজি 4-5 ঘণ্টা ক্ষমা কৰিব, আজি 72 ঘণ্টা উকলি যোৱাৰ পিছতো চৰকাৰখনে আজিলৈকে কিন্তু ইয়াৰ কোনো ন্যায়িক তদন্ত ঘোষণা কৰা নাই। গতিকে আমি এটা কথাই ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ, যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এই আন্দোলন কিন্তু অব্যাহত থাকিব। আন্দোলন। এই আন্দোলনৰ পৰা এটা কথা আমি কয় দিব বিচাৰিছোঁ, চিমেণ্ট চাপৰিৰ পৰাই এটা কথা আমি কৈছোঁ যে চৰকাৰখনক এনেকুৱা ধৰণৰ ঘটনা প্ৰায় সংঘটিত হ'বলৈ ধৰিছে। গতিকে এনেধৰণৰ ঘটনাবোৰৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই যে এটা শেষ পৰ্যায়লৈ গৈ আছে, এটা আজি শিক্ষা বিভাগটোৰ লগত জড়িত হৈ গুৱাহাটীত প্ৰায় তেনেধৰণৰ ঘটনাবিলাক আমি সংঘটিত হোৱা দেখিবলৈ পাইছোঁ। আৰু অতি শীঘ্ৰে এই ঘটনাৰ ওপৰত ন্যায়িক তদন্ত ঘোষণা কৰি পৰিয়ালক আমি সন্তুষ্ট দিবৰ বাবে, শান্তি প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু ছাত্ৰ সন্থাই এটা কথা কৈছোঁ, যেতিয়ালৈকে এই ন্যায়িক তদন্ত নহয় তেতিয়ালৈকে কিন্তু এই আন্দোলন অব্যাহত ৰাখিম। আৰু আমি চিমেণ্ট চাপৰি খেলপথাৰৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব আৰু এই আন্দোলন যেতিয়ালৈকে এই ন্যায়িক তদন্ত নহয় তেতিয়ালৈকে কিন্তু এই আন্দোলন অব্যাহত থাকিব। আমি এইটো কথাই আপোনালোকৰ আগত